পৰেশ বৰুৱাৰ সন্দৰ্ভত পূৰ্বে প্ৰকাশ লোৱা বহু অকথ্য কাহিনী আজিৰ দিনটোত প্ৰকাশ পালে। বাংলাদেশৰ জেলত কেনেদৰে বন্দী হৈ থাকিবলগীয়া হৈছিল পৰেশ বৰুৱা। पार्लियामेंट में भी ये लोग अभी आ सकता है। अभी एक एमपी बन के आया है लोकसभा में, नव कुमार सौर्णिया, उल्फा का उग्रवादी नेता है। वो 2 बार एमपी सुन के आया है, इसी बार सेकेंड टर्म के लिए सुन के आया है। अभी तक आर्म सरेंडर नहीं किया। পৰেশ বৰুৱাই গৈ পেলাই ডিজিএফআইক অনুৰোধ কৰিলে যে অস্ত্ৰবোৰ আপুনি আমাক দি দিয়ক, ৰিলিজ কৰি দিয়ক। এই 4জনক এৰি দিলে, কিন্তু সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু এজন তেওঁৰ লগত জ্যেষ্ঠ সদস্য আলফাৰ প্ৰায় 2.5 মাহ ডিজিএফআইৰ জেলত বন্দী হৈ আছিলে। এইটো মিৰপুৰ কেণ্টনমেণ্ট ঢাকাৰ কথা। এইটো পিছত হীৰা খৰণীয়া বদলেণ্ডৰ কথা ক'বলৈ কোন হয়? ভূটানৰ শিবিৰতো ধৰা পৰিছে, আমাৰ হীৰাদায়ে জানিব ভালকে ক'ল। সিটো নকলে তেখেতৰ ৰাজনীতিটো ধ্বংস হৈ যাব। সেইকাৰণে তেখেতে তাত বসবাস কৰা আমাৰ আদিবাসী ভাইসকলক, গোৰ্খা ভাইসকলক, আমাৰ অসমীয়া ভাই ককাইসকলক তেখেতে মিছলিড কৰি পেলাই অকল বড়োলেণ্ডটো বিৰোধিতা কৰি পেলাই তেখেতে ৰাজনীতি চলাই আছে। যোৱাকালি সন্মিলনীস্থিত বিশেষকৈ বড়ো জাতীয় সংগঠন আপচুকে ধৰি বড়ো জাতীয় সংগঠনৰ লগত যিখিনি আলোচনা, সেই আলোচনা সম্পৰ্কত আমাৰ প্ৰতিক্ৰিয়া দিব বিচাৰিছোঁ যে যোৱাকালি আলোচনাটো কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি কৰাহে আলোচনা, ইয়াত বিশেষ নতুনত্ব নাই। আৰু বড়োসকলৰ সমস্যাবিলাকৰ ৰাজনৈতিক সমাধান আমিও বিচাৰোঁ, কিন্তু তাৰ মানে এইটো নহয় যে ইয়াৰ বাবে অসম বিভাজন হ'ব লাগিব বা বড়োলেণ্ড হ'ব লাগিব। আমি আগতে স্পষ্ট কৰিছোঁ, আজিও কৰোঁ যে আমি এমপি থকালৈকে কোনো কাৰণতে বড়োলেণ্ড হ'বলৈ নিদিওঁ আৰু কোনো কাৰণতে অসম বিভাজন মানি লোৱা নহ'ব। এই সম্পৰ্কত আমাৰ ৰাইজৰ যথেষ্ট ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছে, বিশেষকৈ বিটিডি ৰাইজে যথেষ্ট শংকিত বা তেখেতসকলে ভয় খাইছে আৰু এনেকুৱা ধৰণৰ নতুন কিবা পৰিকল্পনা হৈছে নেকি। এই ক্ষেত্ৰত মই তেখেতসকলক আশ্বস্ত কৰিব বিচাৰিছোঁ, এই ক্ষেত্ৰত তেনেকুৱা বিশেষ একো হোৱা নাই। আৰু আজি অবৰসকলে যিখিনি দাবী বা অধিকাৰৰ কাৰণে যুঁজি আছে সেইখিনি জেনুইন অধিকাৰ। গতিকে কোনো কাৰণতে বড়োলেণ্ডৰ ইছ্যুটোৱে বা বড়োলেণ্ডৰ বিষয়টোৱে সেই অধিকাৰখিনি নস্যাৎ কৰিব নোৱাৰে। আৰু তাত তেতিয়ালৈকে এটা সমাধান, যেতিয়ালৈকে ইয়াত অবৰসকলৰো যিবিলাক সমস্যা আছে তাৰ যেতিয়ালৈকে ৰাজনৈতিক সমাধান নহ'ব, তেতিয়ালৈকে বড়োলেণ্ড বিষয়ত কোনো এটা সমমীমাংসা হোৱাৰ সম্ভাৱনা নাই। এইখিনি মই আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাৰ ৰাইজক, বিটিডিৰ লগতে সমগ্ৰ অসমৰ ৰাইজক স্পষ্ট কৰি জনালোঁ। হীৰা খৰণীয়াটো কোন হয়? আপোনালোকে দেখিছে ভাৰতৰ ইতিহাসত মানে লালু প্ৰসাদে কৈছিলে মই নমৰালৈকে ঝাৰখণ্ড নহয়। তেলেংগানা যেতিয়া গঠন হ'বলৈ গৈ আছিলে পাৰ্লিয়ামেণ্টত, তেতিয়া তেলেংগানা নোহোৱাৰ আগত যিটো অন্ধ্ৰপ্ৰদেশৰ CM আছিলে তেখেতে ৰিজেন দিছিলে। ৰিজেন দি পেলাই পাৰ্লিয়ামেণ্টত জ্বলাগুৰি দুলিয়াদুলি হৈছে। তাৰ পিছতো তেলেংগানা ৰাজ্য হৈ গ'ল। তো হীৰা খৰণীয়া কোন হয়? হীৰা খৰণীয়া নিজৰ সংগ্ৰামী সত্যাটো বাচাই ৰাখিব নোৱাৰিলে। যি ভাৰতৰ উপনিৱেশিক শাসনৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে আলফাত গৈছিলে, আজি সি ভাৰতৰ উপনিৱেশিক শাসনটোৱে মানে একচেপ্ট কৰি পেলাই না ক্ষীৰণত হৈ পেলাই তাতে MP হৈ পেলাই তাতে দৰমহা খাই আছে। আৰু তাৰপিছত হীৰা খৰণীয়া বড়োলেণ্ডৰ কথা ক'বলৈ কোন হয়? সিটো নকলে তেখেতৰ ৰাজনীতিটো ধ্বংস হৈ যাব। সেইকাৰণে তেখেতে তাত বসবাস কৰা আমাৰ আদিবাসী ভাইসকলক, গোৰ্খা ভাইসকলক, আমাৰ অসমীয়া ভাই ককাইসকলক তেখেতে মিছলিড কৰি পেলাই অকল বড়োলেণ্ডটো বিৰোধিতা কৰি পেলাই তেখেতে ৰাজনীতি চলাই আছে। তেখেতে আজি 5 বছৰ MP হ'বলৈ গৈ আছে। কেইখন কলেজ বনালে, কেইখন ইউনিভাৰ্চিটি বনালে, কেইখন IIT খুজি আনিলে, কেইটা ৰেল ট্ৰেক বনালে, কেইটা নতুন ষ্টেচন বনালে, কেইটা অভাৰব্ৰিজ বনালে। কেন্দ্ৰীয় চৰকাৰৰ পৰা কি খুজি আনিব পাৰিছে, এইটো আমাৰ প্ৰশ্ন। আৰু তেখেতে কৈছিলে মই গাঁও কৰ্তন কৰিম, বড়োলেণ্ড হ'বলৈ নিয়ে। তেখেতৰ আগতে আমি বড়োলেণ্ড আন্দোলন কৰি আছো, কিয়নো আমাৰ বড়োলেণ্ড আন্দোলন হীৰা খৰণীয়াৰ বিৰুদ্ধে নহয়, না আমাৰ বড়ো মানে অসমীয়া আদিবাসী বিভিন্ন ভাই ককাইৰ বিৰুদ্ধে। আমাৰ আন্দোলনটো কাৰো বিৰুদ্ধে নহয়, আমাৰ আন্দোলনটো চৰকাৰৰ বিৰুদ্ধে। যি চৰকাৰে নেকি ভাৰতৰ সাংবিধানিক অধিকাৰটো আমাক প্ৰদান কৰা নাই, সেই চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলন কৰি আছো। আৰু আমাৰ অধিকাৰ আছে। এইটো খেলিব পাৰে নোৱাৰে সেইটো যেনিবা আজি আমিও জানো তাৰ ST চাৰ্টিফিকেটটো কেঞ্চেল হৈছে বুলি। ইয়াতে আইনগতভাৱে কি কয় ইলেকশ্যন কমিশ্যনে, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। আমি এতিয়া একো কমেণ্ট দিব নোৱাৰোঁ।